you very much. Thank you, sir, for accepting our felicitation. এতিয়া প্ৰথমতে মই আমাৰ ষ্টাফ সকলোকো মই পৰিচয় কৰিব বিচাৰিছোঁ এই মুহূৰ্ততে, কাৰণ ৰাতিপুৱাৰ পৰা বহি গভৰ্ণিং কমিটিৰ ৱৰ্কিং প্ৰেচিডেণ্ট আব্ৰাহাম মেটাৰী উপস্থিত থাকিব পাৰিছে আমাৰ বাল্লামগুৰি বডোলেণ্ড কলেজৰে প্ৰিন্সিপাল তথা গভৰ্ণিং কমিটিৰ ছেক্ৰেটাৰী সন্মানীয় আমাৰ নামটো আইচ বসুমতাৰী ডাঙৰীয়া উপস্থিত থাকিব পাৰিছে আমাৰ এই অঞ্চলৰে বিশিষ্ট সন্মানীয় ব্যক্তিসকল, টিচিং ষ্টাফ, সন্মানীয় বাইদেউ বন্ধু ডাঙৰীয়াসকল, একতাৰে তেওঁলোকে যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান গঢ়াৰ ক্ষেত্ৰত বহুত দিনৰ আগৰ পৰাই মানে আগবাঢ়ি আহিছে, যাৰ ফলত কিছু হ'লেও ইয়াত মানে অনুষ্ঠান প্ৰতিষ্ঠান অনাৰ ক্ষেত্ৰত মানে ছাকচেছো হৈছে। তাৰমানে এই গতিকে এই বডোলেণ্ড কলেজ ছাকচেছ কৰাৰ ক্ষেত্ৰত নিশ্চয় চবেই আগভাগ লৈ আছে, এইটো আমি গম পাই আছোঁ। নিশ্চয় আমাৰ ধৈৰ্যৰো প্ৰয়োজন হৈ আছে। এই গতিকে ধৈৰ্য থাকিম বুলিতো কোৱা নাযায়, এতিয়া কণ্টিনিউ মানে অফিচিয়েল প্ৰচিডিউৰটো অলৰেডি কমপ্লিট বনাই, প্ৰচেছবিলাকতো অলৰেডি কমপ্লিট হৈ আছে। এতিয়া কেনেকৈ আমি ষ্টুডেণ্টবিলাকক ৰাখিব পৰা যায়, আজিকালি মানে ভাল ব্যৱস্থাপনা নিশ্চয় বিচাৰে। এই গতিকে সেইটো ক্ষেত্ৰত নিশ্চয় আমি, কাৰণ আমাৰ উত্তৰ অঞ্চল, এই অঞ্চলত অত্যন্ত প্ৰয়োজনো হৈ আছে তাৰমানে কলেজৰ, কাৰণ বিজনী যাব গ'লে আমাৰ খৰচাৰো প্ৰয়োজন হৈ আছে, আৰু গৰীব ছাত্ৰ ছাত্ৰীসকলে ইয়াত বিজনীত থাকি বা বিজনেছ যায় অহা যোৱা কৰাৰ ক্ষেত্ৰত বহুত অসুবিধা হয়। এই গতিকে এইটো আমাৰ নিশ্চয় প্ৰয়োজন আছে, সেইটো মানে কেনেকৈ ইষ্টাব্লিছ কৰিব পৰা যায়। এই গতিকে নিশ্চয় আমি ৰাস্তাটো উলিয়াই ল'ব লাগিব। ৰাস্তা যেনেকৈ আমাৰ চৰকাৰ আছে, লোকেল চৰকাৰ, এই চৰকাৰৰ লগতো আমি এপ্ৰ'চ কৰিব লাগিব, আৰু যদি কিবা উত্থাপন কৰিব লগা থাকে মই কৰিম, মানে ডিটেইলছটো আমি পালে হয়, যেতিয়া আমাৰ ছেশ্যন হ'ব কিবা হ'ব। আৰু কেতিয়াবা যদি যাব লগা হয় আপোনালোকৰ লগত, আমি যোৱাৰ কাৰণে ৰেডি। এইটো BTRৰ চিফ বা যিকোনো আমাৰ ডিপাৰ্টমেণ্টটো তেওঁৱে চাই আছে বৰ্তমান, সেই গতিকে আমি যোৱাৰ কাৰণে ৰেডি থাকিম নিশ্চয়। হয়তো যদি বেলেগ কলেজত যদি দিছে তেতিয়াহ'লে ইয়াতো নিশ্চয় আমি যদি ৰিকুৱেষ্ট কৰোঁ পোৱাৰ ব্যৱস্থাটো নিশ্চয় থাকিব, মোৰ এটা বিশ্বাস আছে। এই গতিকে আমি এটা টিম, মিনিমাম এটা টিম এপ্ৰ'চ কৰাৰ প্ৰয়োজন আছে। একদিনৰ ভিতৰত এপ্ৰ'চ কৰি প্ৰচিডিউৰটো সময় হয়তো লাগিব পাৰে, কিন্তু তথাপিও আমি এপ্ৰ'চ মানে ষ্টাৰ্ট যে কৰিব লাগে আমি, সেইটো আমি কৰা যায় আৰু মোৰ মতে। তাৰপিছত এতিয়া আমাৰ ইয়াত কিবা আমাৰ মহোদয়ে তেওঁ মানে প্ৰেচিডেণ্ট এই কলেজৰ, এই গতিকে তেওঁ থ্ৰুদিও আমি যাব পাৰোঁ, কাৰণ তেওঁৱে লিড কৰিব লাগিব, কাৰণ তেওঁ প্ৰেচিডেণ্ট সভাপতি, আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট আছে, প্ৰিন্সিপাল আছে। এই গতিকে আমি তেনেকৈ মানে যদি কৰে নিশ্চয় মোৰ বোধহয় মানে ছাকচেছ হ'ব বুলি ভাবোঁ আৰু কি। তাৰপিছত আমি কি দিব পাৰোঁ নাপাৰোঁ এইটো আমিও চেষ্টা কৰি আছোঁ, তাৰমানে চেষ্টা কৰি আছোঁ। এইটো হোমৱৰ্কত যদি আমাৰ দিব পৰা যদি ব্যৱস্থা আহি যায় নিশ্চয় আমি কিবা এটা হ'লেও সহায় কৰিম নিশ্চয়। প্ৰিন্সিপাল মহোদয়ক মই আগতো কৈ ৰাখিছিলে, এতিয়াও ক'লোঁ। এই গতিকে তেনেকুৱা যদি ব্যৱস্থা আহি যায় নিশ্চয় আমি দিয়াৰ কাৰণে ৰেডি। এই গতিকে ইমিডিয়েট মোৰ মতে এটা প্ৰচেছত যাব লাগে, তাৰমানে এতিয়া আমি এটা এপ্লিকেশ্যন ল'ব লাগে মেমৰেণ্ডাম টাইপত, বা এটা এপ্লিকেশ্যন লৈ মেনেজিং গভৰ্ণিং কমিটিৰ পৰা এটা চহী তহী লৈ এপ্ৰ'চ কৰিব লাগে, তাৰমানে এইটো আগত কৰিলে ভাল হয়। তাৰপিছত যি আহে যি নাহে এইটো আমি চেষ্টা কৰি থাকিম। ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত কৈ আছোঁ মই, বাকীবিলাকতো আপোনালোকে জানিব অফিচিয়েল কিমান দূৰ আগবাঢ়িছে বাঢ়া নাই, আৰু নিশ্চয় প্ৰভিঞ্চিয়েলাইজ নতুনকৈ 10টামান কলেজ কৰাৰ কথা চিফ মিনিষ্টাৰো মানে ডিক্লেয়াৰ দি গৈছে। সেই গতিকে ইয়াত আমাৰ বডোলেণ্ড কলেজ হিচাপে এপ্ৰ'চ কৰিছে না নাই মই অৱশ্যে নাজানো, গম নাপাওঁ, আৰু ক্ৰাইটেৰিয়াটো কি ধৰণৰ এইটোও আমি গম নাপাওঁ এতিয়ালৈকে। এইটো মানে চলি আছে বুলি আমি গম পাওঁ, কিন্তু সেইটা মানে কলেজৰ প্ৰিন্সিপাল বা গভৰ্ণিং কমিটিক মাতি নি আলোচনা কৰা মই গম পাই আছোঁ। কিন্তু এই গতিকে আমাৰ বডোলেণ্ড
কলেজ হিচাপে তেনেকৈ পৰ্যায়ত গৈছে না নাই নাজানো আৰু কি ক্ৰাইটেৰিয়াটো মিলিছে না নাই মই গম নাপাওঁ এই গতিকে মেইনটো হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ এইটো আমাৰ প্ৰিন্সিপাল মহোদয়ে কৈ গ'ল আৰু মই এইখিনি ক'লোঁ বাদ বাকী যদি কিবা ক'ব লগা থাকে পিছত ক'ম শ্বেয়াৰ কৰিম গতিকে হাউচৰ পৰা নিশ্চয় চবেই অলপ জানা ব্যক্তি আছে তেখেতসকলে পৰামৰ্শ নিশ্চয় আগবঢ়াব সেইখিনি ক'লোঁ শেষত সকলোলৈ আকৌ এবাৰ নমস্কাৰ জনাই মোৰ যিখিনি কথা সেইখিনি ৰাখিলোঁ ধন্যবাদ